বাই ঐ কি কৰিম ঐ ইমান ৰ'দ মাৰিছে কি কৰিম বাৰু আজি কি খাম বাৰু ঘৰৰ ভিতৰখনতো একো এটা নাইকিয়া কেনেকে চলিম কি কৰিম ভাবিয়ে উপায় নোপোৱা হৈছো পাই বাৰীখনকে যাওঁচোন আজি কিবা এটা কৰি বিকিবলৈ শাক চাক এটা পাৱে বা ডাংপতি কি হ'ব ঐ ডাংপতিও পোকে খাইছে ঐ মই কেনেকে চলিম ঐ ৰাম কিনো হৈছে বাৰীখনত কানো চকু চহাল বলে পৰিলে এখন বাৰীখনত মুখ লাগি লাগি গছ সোপা লেলি গৈছে একো এটা বস্তু নলগা হ'লে ক'তনো কি কৰিম মই কিনো চিন্তা কৰিম উপায় নোপোৱা হ'লো বাৰীখনৰ কথাই চিন্তা কৰিবানে ভিতৰখনৰ কথাই চিন্তা কৰিবানে শাক এটা লাগিলেহে মই বিকিলেহে পইচা পাতি কেইটামান পাম এতিয়া পইচা পাতিও এতিয়া মোৰ ল'বলৈ কোনো জেগাত পেলাই মোৰ উপায় নাইকিয়া হৈছে ক'ৰবাত যদি কাম বন এটা বিচাৰি পালোহেঁতেন এইটো আকৌ কোন আহিছে আকৌ আমাৰ ঘৰ ফালে আহিছে দেখোন কি হ'ল ইমান ফোন বনাই আছ তই চাই দিয়া বাৰীখন কি হৈছে কানো চকু পৰিছে গোটেই তলৰ পৰা ওপৰলৈ লেলি চেলি গৈছে বাৰীখন একো এটা নাইকিয়া হ'ল বাৰীত ভাল কিবা কিবি লাগি আছে চব তুমি দিবিচোন এই তহঁতবোৰ পাই মুখ লাগিছে গছ গছনিত একো এটা নলগা হয় চাহ হিয়া জহনি লগা এই বাৰী এখন কি হৈছে চা তহঁতৰ পাই মুখ লাগিছে কৃষ্ণ কি হ'ল জহি খৰি গৈছে কি কবি মই এতিয়া ইয়াত বাৰীখনত একো নাই বিকিবলৈ মই এতিয়া পইচা পাতি ক'তনো পাম ক'তনো ইনকম এটা কৰিম মই একো নোপোৱা হৈছো তই আছে নেকি ক'ৰবাত কিবা কাম বন নহয় তোৰ হেৰি এইটো পেটডাল গেলা মানে তোৰ পেটডাল গেলাৰ কাৰণে এইটো চা আমাকতো তইতো এই বগৰী মানুহখিনিয়ে দিয় আমাৰতো উত্তৰ দিয়া মানুহখিনি নিদিয় নহয় মুখ লাগিছে তহঁতি সুধাৰ কাৰণে মুখ লাগিছে মোক গছ গছনিবোৰ যাৱ নহয় মুখৰ আগেদি টেম্পুত ভুট 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 ভুটকে যাৱ নহয় মুখতে মাতটো দি যাৱ নহয় চব্জি বাৰী বাৰী মোক শাক পাচলি দেখিছ মই কেনেকে চলিম বাৰু ঘৰখন তই ক'ৰবাত কাম বন বিচাৰি পাবি পানী চানী দি থাকিবি বেছি লেকচাৰ নাপাৰিবি তোৰ মুখখন বেছি চোকা অকণমান এই তই কথা গম নাপাৱ জহনি লগা শুন এই পানী চানী দি থাকিবি তেতিয়াহে আকৌ উঠিব দেখিছ নাই এইবোৰ ভেন্দি লাগিছিলে সেইবোৰ মৰি মৰি গৈছে হ'ব যা তই দুখাৰি দিব নালাগে আৰু বেছিকে মুখে লাগিব আৰু তাতে যদি লাগি থাকে নহয় এইবোৰ এবাৰ লাগোতে আমাক দিবি আকৌ দেই দিম যা কামটো কৰি দিম বাৰু তই মোক কাম বন বিচাৰি দিবি কামটো দিম বাৰু দে হ'ব দে মই যাওঁ দেই দিম যা দেই কাপোৰখিনি ধুই উঠিছোহে গোটেই কামখিনি পৰি আছে এই দেখিছা এতিয়ালৈকে মই চোতালখন সাৰিবলৈকে পোৱা নাই গোটেই কামৰ ভৰত একো এটা মই কামেই কৰিব পৰা নাই চোতালখনকে সাৰি লওঁ এই জহনি যোৱা মতাটো সি আহিম বুলি কয় আজিলৈকে নহা হ'ল তোক দুদিনলৈ গৈ সি এসপ্তাহ কৰিলে আজিতো বাহনীয়ে খুব দিম আজি নেওচা খোৱা তাৰপৰা মোৰ শান্তি নাইকিয়া হ'ল মোক মানুহজনী কঁকালৰ বিষত মই থাকিব নোৱাৰা হৈছোঁ তাক ক'লো মোৰ মানুহ এজনী গোটাই দে সি নেওচা খোৱা এন্দৰ ওচৰ নহ'লে আজি তোক মাইকী ভাত খোৱা মা তৰা আজি ইমান নেওচা খোৱা মতাবোৰ হ'ব লাগেনে মাইকীজনী মূল চিনি নোপোৱা এই নেওচা খোৱা সোপাও শান্তি নাকো কি কুকুৰা সোপা আহি লৈ গোটেই ঘৰখন তহিলং কৰিছে ইহঁতক বৰ লদি চোপা মাৰি ঠেং ভাঙিম তহঁতক গলি নে তহঁতি ক'লৈ গৈছ তহঁতৰ ঠেং ভাঙিম এতিয়া আজি তোক ভাত খোৱা মা কি হ'ল কথা নুশুনে কোন তেলিয়া নি তেলিয়া কি কাৰণে কি শুনিবি সি দুদিনলৈ গৈ লৈ মানুহটো মোমায়েকৰ ঘৰত এসপ্তাহ হ'ল লাগি ধৰিলে মোৰ মানুহজনে কি খাইছো কি পিন্ধিছো কি কৰিছো তাৰ অকণো হেৰি নাই মোৰ কঁকালৰ বিষত গম পোৱা নাই একো এটা কাম কৰিব নোৱাৰা হ'লো মই সি মানুহজনী মূলটো বুজিব লাগে নে নালাগে মই তাক ক'লো মোক কাম কৰা মানুহজনী আনি দে তই সি লৰচৰ নহ'লে নুশুনিলে এতিয়া কি হ'ব এতিয়া মই একো কাম এখন ক'ৰবাত চোতালখন পৰি খাইছো তই গম পাইছনে আপোনাৰ ডাঙৰ ছোৱালীজনী আছিলে বিয়া দিলে এতিয়া ল'ৰা এটা থকা বোৱাৰীজনী আনিলে চব কাম তাকে তাই আছিলে মোৰ ঘৰখনৰ কাম বনাই কৰি আছিলে মোৰ এতিয়া কিমান অসুবিধা আছে কি জানো ক'ৰবাত মানুহ চানুহ আছে নি বাৰু মানুহ থাকোঁতে ধেৰ আছে আপুনি টাউনলৈ ওলাই গ'লে মই গৈ থাকোঁ বাৰু তেনেকুৱা মানুহ পাওঁ নহয় যদি পাওঁ মই আপোনাক খবৰ দিম বাৰু তই পালে খবৰটো দিবি মোক লৈ তই খবৰ দিব নালাগে তই লৈ আহিবি হেৰি নহয় কুকুৰা চুকুৰা কিবা আছে নি দিবচোন এইবোৰ দেখিছনে এই দীঘলী কুকুৰাই গোটেইখন সানি কি কৰিলে তাই দুজনমান লৈ তই খাই পেলাব যায় নালাগে দেই লোকৰ সেইবোৰ খাই লৈ সেই বদনাম চলাবলৈ নাই বাকলা আছে নাই নহয় হয়নে নাই যা আহিলে মানুহজনী লৈ আহিবি খবৰ দিম বাৰু দিয়ক দেই হ'ব যা গধূলি বাৰ এইফালে ভাল খবৰ সেই জহন লাগতি চব্জি বিচাৰি অহা নাই এইফালে তোৰ ভাল খবৰ আহি গ'ল কচোন ক কিবা ভাল খবৰ পাইছ নি ভাল খবৰ আহি গ'ল এতিয়া তই টেনচন নলবি এই কুন্দুলি বা হেৰি কামটো পাইছো
এতিয়া কামটো পাইছো আমাৰ এই উত্তৰদুলীয়া বুলি কয় উত্তৰদুলীয়া আমাৰ বৰুৱানী বাইদেউ ঘৰত এই কাম বিচাৰি ফুৰিছিলে কাম কৰা মানুহ এগৰাকী বিচাৰি ফুৰিছিলে এতিয়া পইচা বেলেগ ভাল পাবি কৈছোন মানুহ ঘৰত তই বিয়াত থাকিও ভাল পাবি আৰু সা সম্পত্তি ধেৰ আছে মানুহ ঘৰত আৰু টকা পইচা তোৰ বহুত ডাঙৰ ধনী মানুহ ঘৰ আৰু তই শুনাব এটা কথা আকৌ তই আকৌ মোক পাহৰি নাযাবি মইতো সুবিধা দিছো যেতিয়া সুবিধা দিয়া পাহৰি নাযাবি কিন্তু গ'লে মই আগতীয়াকে এতিয়া কৈ দিছো আকৌ এতিয়া শুন কথাটো এতিয়া বাইদেৱে মোক সুধিছে বাইদেউগৰাকী ঘৰ ক'ত কাম কৰা মানুহগৰাকী তই যে মোক কৈছে তেলীয়া বাইদেউগৰাকী ঘৰ ক'ত মই বোলো মই ইমান ভালকে নাজানো মই সুধি ল'ব লাগিব ৰ'ব এতিয়া তোৰ পিছা আচল পইচাটো কচোন এইবোৰ কথা নকবি মোক ঘৰ বহুত দূৰত এইবোৰ কথা ক'ব হ'লে বহুত দীঘল হ'ব তই এটা কথাই কবি গাঁৱৰে বুলি কবি গাঁৱৰে মানে তোৰ ঘৰ ইয়াত নহয় নি নহয় আকৌ ইয়াত মই মঠাই কাষতে মাটি কিনি ঘৰ বনাই ললো হ'ব দে কিবা এটা কৰিম দে তই এতিয়া কাম এটা কৰ তই ওলাই গৈ যা হ'ব তই গৈ মই কাপোৰটো সলাই লওঁ যা তই আকৌ কিহত যাবি আকৌ মই হেৰি এক্সেল 100 বাইকখন আনিছো মই এনেকৈহে উঠিম আকৌ হ'ব তই যেনেকৈ উঠ উঠি দে ভাল মানুহ পালি দে টেনশ্যন নলবি খালি মই কিবা এটা পালেই হ'ল আৰু তোৰ দেই কমিশ্যন চমিশ্যন হ'ব দে যিটো ভাত খোৱা মা বৰুৱানী বাইদেউ কোনটো দীঘলি নি নহয় মই তুলতুলিহে তুলতুলি ৰ'বা বহা আহিছো নহয় মই গৈছো তুলতুলি বহা হেৰি বাসুদেলৈ যোৱাটো কি কৈছা সেইটো কাৰণে আপোনাৰ ফালে আহিছো কি হ'ল যোৱা সিদ্ধান্তটো তুমি কি কৰিলানো তুলতুলি মতাটোৱে যাবকে নিদিয়ে তেওঁ বুলিও মই যাম কালি গোটেই মাৰি গা বিষ এই ৰ'বা বাল মতাবোৰ কথা নকবা এইবোৰ চব একেই গম পাইছেনে এই আমাৰ ঘৰ নেওচাপাটো গৈ লৈ আজি লাগি ধৰিলে আজিলৈকে নাই মই কিমান কাম কৰিব লগা আছে মানুহজনী গম পাইছেনে আৰু এটা কাম কৰা এই মই তোমাৰ কাপোৰযোৰ আনি দেখাম আমি আকৌ গোটেইকেইজনী একে কাপোৰ পিন্ধি যাব লাগিব নহয় তুমি চাই লোৱা মোৰ কাপোৰযোৰ তোমাক কেনেকুৱালৈকে দেই ৰ'বা মানিছো তুমি বহাচোন আইঅ দেহি বৰুৱানী বাইদেউ বুলি ক'বহে লাগিব কাম কৰা মানুহজনী গোটাই ল'বলৈ ইমান গৰম উঠিছে কি কৰিম বুলি চোৱা কাপোৰ এয়া ভাল লাগিবনে চোৱাচোন কাপোৰ কথা বাদ দিয়কচোন আপুনি এতিয়া কওকচোন কাম কৰা মানুহজনী গোটাই ল'ব লাগিব আপুনি ক'লো তেলিয়াক তাকে কৈছোঁ তেলিয়া কালি আহিছিলে মই তাকে খবৰটো দিছোঁ তেলিয়া তই ক'ৰবাত যদি কাম কৰা মানুহ চানুহ পাওঁ তই লৈ আনিবিচোন মোৰ বৰ দিগদাৰ আছে গম পোৱা নাই গোটেই কঁকালৰ বিষত মই একো কাম এটা কৰিব নোৱাৰা হ'লো তুলুলি এতিয়া আমাৰ দুজনী ভাগৰ মিলিছে এতিয়া কি হ'ব এতিয়া দীঘলী ভাগৰ এতিয়া কাপোৰ চাপোৰ নাই নহয় এতিয়া মিলাই নাই কি হ'ব এতিয়া মই গোটেইখিনি একেলগে যাম একে কাপোৰ পিন্ধি যোৱাতে ভাল লাগিলেহেঁতেন দীঘলী বোলে কাপোৰ নাই নহয় এতিয়া কি হ'ব এতিয়া আমাৰ লগত নিমিলিব এতিয়া নিমিলিলে নহ'ব নহয় চবেই একে কাপোৰে পিন্ধিব লাগিব তাকে সেই দীঘলীজনীলৈ বেয়াহে লাগিছে সেয়া কোন আহিছে তুলুলি সি চোৱাচোন তেলীয়া হয়নে নহয় সেইটো বাৰু পিছত মতা মানুহ নে এজনী মাইকী মানুহ মতা গোটাই বহি আহিছে যে কোননো বাৰু চোৱাচোন তুমি বাইদেউ এয়া আমি কাম কৰিব আপুনি পাই গ'ল তেলীয়া ভাল কাম কৰিলি ভাল লাগিলে নমস্কাৰ চাহ নালাগে নেকি আপুনি পানী গিলাচ আনিলে হ'ব পানী গিলাচ দি ল হ'লে লৈ আনা পানী গিলাচ কি হৈছে আপোনাৰ নকবা গোটেই কঁকালৰ বিষয়ত মই থাকিব নোৱাৰা হৈছো ইয়াক ক'লো মানুহজনী নিবলৈ আজি মনটো বৰ ভাল লাগিছে তুমি আহিছা হ'ব মোক চব দেখুৱাই দিব মই চব কৰি দিম দেই আপুনি টেনশ্যন নল'ব বাইদেউ বহুত ভাল আপুনি চাওক আপুনি এঘণ্টীয়া কামটো আপুনি 20 মিনিটত কৰিব পাৰিব ন বাইদেউ মই যাওঁ হেৰি নহয় তুমি ভাল মানুহ পাইছা দেই ভালকে থাকিবা আৰু পিছত আকৌ পাহৰি নাযাবা আকৌ দেই কেলে পাহৰিব যা বাইদেউ ময়ো যামগৈ তেলীয়া ময়ো তোমাৰ লগতে যাম সঁচাকে তেলীয়া যদি তেলীয়া সঁচাকে বৰ ভাল কাম কৰিলে তোমাক আনি বৰ ভাল লাগিলে দেই বহুত ভাল সি তুমি পাতিলা নি বাৰু জহনী জাতিজনী আহিছোহে প্ৰথম এনেকুৱা কথা কয় নে বৰ মানুহজনী ইমান ধুনীয়া মানুহজনী ইমান গেলাই গেলাই পাত মাৰিছে নে তুমিনো কি জানা আমি ইমান লেতেৰা পাত নামাৰো আমি মানুহহে এয়া পাতিলা দেখোন তুমি এয়া এনেকুৱা মানে পাতি পিনি মোৰ কাপোৰযোৰ কি হ'ল বাইদেউ কি কাপোৰ কাপোৰযোৰ ইয়ালৈ থৈ দিছো বহি আছিলে বহি থকা মাজুলী গোটেই কাপোৰযোৰ লৈ গুচি কৰ তুলি গ'লে মই গৈ আছো আমি ৰ তোৰ গোটেই চুলিকেইডাল ছিঙিম গৈ এতিয়া মই গৈছো ৰ তোৰ ফালে ধুই লওঁ পাই বাইদেউ কিন্তু বৰ ধুনীয়া কাপোৰ এযোৰ পিন্ধিলে দেই খালি যে মই গোটেই কাপোৰযোৰ চুৰ কৰি লৈ গৈছিলি কেলে চুৰি
চুৰণি বাইদেউ কাপোৰযোৰ লৈ আহি কেলে মই পিন্ধিম বুলি মই থৈ দিছিলো তই কাপোৰযোৰ চুৰ কৰি গুচি আহিলি বাইদেউ যদি আপোনাৰ কাপোৰযোৰ চালো বোলে মই চুৰ নহয় পাই আপুনি এনেকে ক'ব নালাগে তই নানিলে কোনে আনিব তই যে কাপোৰযোৰ আনি যে ঘৰৰ ভিতৰত উলাই আহি বুলি কৈছে নাই ভালে উলি আহি নহ'লে মই ঠাণ্ডাত টোপোলাই দিম এতিয়া হা উলি আহি বাইদেউ মই নিয়াই নাই আপোনাৰ কাপোৰ তই নিয়া নাই তইহে চাইছিলি তোক দেখাই আছিলো মই কোনে নিলে তাৰপৰা বাইদেউ আপোনাৰ মই কাপোৰযোৰ চালো বোলে মোক বদনামটো দি দিছে যে এনেকে কাপোৰ নাই নিয়া মই টিউবৱেলৰ খবৰ খাই গৈছো অ বাইদেউ তই নিয়া নাই তোক তুলিছিলো নামানিম এতিয়া ছয় দাঁত কুৰেকেইটা খোলকাই দিম হাৰাম যদি তই ঘৰলৈ গৈ লৈ কালি কাপোৰযোৰ চাম বুলি কয় কাপোৰযোৰ চুৰ কৰি যেনেকুৱা কাপোৰে তোক 10 জোৰে পুতিব পৰা হৈছে তই খুদম সোনকালে মোক কাপোৰ উলিয়াই বাকচত ভৰাই দিছ উলিয়াই আহি বুলি কৈছো নহয় মানুহ গলে যে কাপোৰ চুকুৱা হয় বাইদেউ মানুহ এতিয়ালৈকে অহায়ে নাই মোক নধৰে গম পাইছো মানুহজনীকে ধৰিব কি কৰিছে পাছত চাই পিনে তেতিয়া কেনেকে মাতি পিনে মই দি থাকিব লাগিব আজি তোকা এখনত দি লৈ তোক কি কৈছো ৰ ইমান বিশ্বাস কৰো তাই গোটেই কাপোৰযোৰ মোৰ চুৰ কৰি লৈ গ'ল ঐ কুণ্ডলী ঐ কি যাবা পানী বটলটো লৈ আনিছে কিবা পৰা নাই সোনকালে লৈ ৰ তই চিনি পোৱা নাই তুলতুলি কি কৰি আছো চাই থাক কি হলে কাপোৰ ধৰা পৰিলে নে পৰিলে সেই তুলতুলি কালি আহি লৈ যে ছোৱালীজনী সেইজনী লৈ গুচি গ'ল মোৰ কাপোৰযোৰ মই এতিয়া এখনত দিমগৈ এতিয়া কুণ্ডলী তই ল মই মাজনী খবৰটো দি লওঁগৈ ৰ তাই ব্যৱস্থা মই কি কৰিছো চাই থাক তাই কাপোৰ চুৰ কৰি নিবলৈ আহিছে মোৰ ভাগৰ অকল জীয়েককহে খবৰ দিয়ে একেবাৰে চব কথাটো জীয়েককহে কয় একেবাৰে কি কিনো কথা পাতে শুনো গৈছো মইনো তাই একেবাৰে তুলতুলিক বৰ বিশ্বাস কৰে নহয় এই খবৰটো দি লওঁ ৰ হেল্ল' মাজনী তই গম পাইছ নাই কি হৈছে তুলতুলিয়ে মোক কাপোৰযোৰ লৈ গুচি গ'ল নহয় ৰাতিপুৱা চাবলৈ আহি ইফালে আমি বাসুদেৱ মন্দিৰলৈ যোৱা কথা আছিলে তাই কাপোৰযোৰ লৈ গুচি গ'ল এতিয়া মোক কাপোৰ এযোৰ কিনিবলৈও পইচা টকা নাই হাতত তই গম পাইছনে ইফালে ATM টো কিবা এটা হ'ল কি প্ৰব্লেম হৈছে মই ধৰিবই পৰা নাই হয় নি অঁ কচোন নাম্বাৰকেইটা কচোন ক অঁ 125 হ'ব দে মই ৰাতিপুৱা গৈ লৈ তিয়কলে গৈ মই ATM পৰা পইচাকেইটা উলিয়াই ল'ম দে কাপোৰ এযোৰ কিনিব হৈ আছে মোৰ অঁ ঠিক আছে দে ৰাখ ভালকৈ থাকিবি অঁ হ'ব দে চিকেট নবা সেইটো মই তেলিয়াৰ লগত কথাটো পাতি লওঁগৈ পাতি পিনি মই তাক ATMটো চাই পিনি দিমগৈ ক'ত থৈছে আজিও নাহিলে বাল মতা তোক গৰুৱে গোটেই বাৰীখন তহিলং গৈছে তই মোক চুৰি ধৰি থাক নহয় গৰু নাই আমি দিয়ে তোৰ কথা বেয়া হ'ব এই হাৰামজাদি তই মোৰ ছাগলীজনীহে দেখিলি তোৰ গৰুৱে যে মোক গোটেই বাৰীখন তহিলং কৰিছে তই দেখা নাই আঁতৰে দেখাবা চুৰি মোক উঠা একেবাৰে সোনকালে তই আঁতৰ হ নহ'লে তোৰ কথা বেয়া সৰু ছাগলী বাৰীৰ পৰা আঁতৰি নহবা তোৰ কথা বেয়া যাব হাৰামজাদি তাই মোক আকৌ একদম চুৰি বুলি ক'ব আহিছে লোকে কৰিব মোক ধৰিব ইমিডিয়েট একদম গৰু লৈ যাবি তই কথা বেয়া যাব তোৰ ঐ হাৰামজাদি দেখিছনে কোঠা একেবাৰে তই সোনকালে কথা বেয়া হ'ব হাৰামজাদি মই মৰিলো এজনী য'ত বেছি দেৰি থাকিলে মোৰ জীৱন যাব পলোৱাহে কথা পাই পইচায়ে ATM লৈ মই তেলিয়াক লগ ধৰোঁগৈ বাইদেউ মিছা কথা এটা কৈ থৈ যাম নহ'লে মোৰ ইয়াত জীৱন যাব অ' বাইদেউ মই পটককৈ তিয়কৰ পৰা আহোঁগৈ মোৰ দৰকাৰী কাম এটা আছে দেই ক'ত যা গৈ থাকে কাম চাম কৰিলে নে কৰিলোঁ গৈ থাকে যা ATM মই পাই গ'লোঁ মই এতিয়া তেলিয়াক লগ ধৰোঁগৈ এই সোপানো মোক কিহৰ দৰকাৰনো মোৰ পইচা বৰুৱানী ঘৰত কাম কৰা মানুহজনে কি কৰি আছে কিবা হিচাপ নিকাচ কৰি আছে যেন মই ভিডিঅ' এটা কৈ থওঁ ৰ এইটো কি পেলাই দিলে চাংগোচোন এইটো বৰুৱানী বাইদেউ বেগচোন এইবোৰ বৰুৱানী বাইদেউ ফটো দেখোন মানুহে কিবা চুৰ কৰি আহিছে নি বাৰু বৰুৱানী বাইদেউ ওচৰলৈ যোৱাহে কথা নহবা মোকে চুৰ বুলি ভাবি থাকে নহয় মোক সৰ্বনাশ হ'ল মোৰ গোটেই বেগটো নাই মোৰ বেগটো থৈ গৈছিলোঁ গোটেই ATM পইচা আছিলে গোটেই বেগ চেগ নাই কি হ'ব এতিয়া মোৰ মই বাহে মৰিলোঁ কি হ'ব এতিয়া কি হ'ব এতিয়া গোটেই পইচা পালোঁ গুচি গ'ল মই কাপোৰ কিনিবলৈ হৈছিলোঁ পইচাখিনি গোটেই পইচাখিনি বৰুৱানী বাইদেউ এইজনী তুলিলি এই চুনীজনী কি লাগিছে আমাক কি হ'ল আপুনি মোক চুৰ বুলি কয় নহয় আপোনাৰ কাম কৰা মানুহজনে পেলাই থৈ গৈছে এইটো চাওক ভিডিঅ' চাওক মই মৰিলোঁ তুলিলি মই কি কৰিম পইচা চইচা আছে নে বাৰু তুলতুলি পইচা নাই ATM নাই পইচা নাই তুলতুলি মোক কি হ'ব এতিয়া তুলতুলি মোক কি হ'ব এতিয়া গোটেই টকা পইচা সবা লৈ তুমিহে মোক চুৰি বুলি ভাবিছিলা দেখিলা এতিয়া কি হ'ল গোটেই টকা পইচা সবাবোৰ লৈ গ'ল পানীত পৰিলে তুলতুলি মোক কি হ'ব এতিয়া বাইদেউ এতিয়া আপুনি ছোৱালীজনীক ক'ত বিচাৰি যাব ঐ
মইনো ক'ত বিচাৰি যাম ক'ৰ ছোৱালী কি কথা মই একোৱেই চিনি নাপাওঁ একোৱেই জানি নাপাওঁ ক'ত ঘৰ মোক তেলিয়াই আনিহে মোক দিছিলেহি এই চুৰণিজনী আনি লৈ মোৰ ওচৰত গতালেহি কিন্তু মই নিৰাপত্তা পাবই লাগিব তুলতুলি সঁচাকৈ মই আজি এটা শিক্ষা ল'লোঁ যে অচিন কাঠত থোৰা কেতিয়াও নলগাবা ঐ তুমি বেয়া নাপাবা সিডোখৰত আছে যাওঁ বলকচোন অকণমান তাইক আজি ভালকৈ থাকাচোন দিম মোৰ পইচা লৈ গুচি গ'ল অ তেলিয়া তেলিয়া আজি গোৱা বুলোৱা বলা বৰি বাইদেউ কোঠাখনৰ খাটি আহিছে নাখা থ্যাংক ইউ সো মাচ আমার চ্যানেলটো প্লিজ সাবস্ক্রাইব করে দিব